সদায় একে ধৰণৰ ভিডিঅ'বিলাক দি পেলাই মোৰ আমনি লাগিছে সেইকাৰণে মই ভাবিলোঁ আজি কিবা বেলেগ ধৰণৰ ভিডিঅ' বনাওঁ আৰু ফেচবুকত মই আজিলৈকে লং ভিডিঅ' দিয়াই নাই সেইকাৰণে ভাবিলোঁ আজি অকণমান লং ভিডিঅ' এটা দিওঁ মই কিছুমান ভিডিঅ'ৰ পৰা বহুত চাই বহুত ভাল পাওঁ কিছুমান ভিডিঅ' বিশেষকৈ মল্লিকা কলিতাৰ বাৰ ভিডিঅ'বিলাক চাই মই বহুত ভাল পাওঁ তেওঁ ইমান ধুনীয়াকৈ ৰেচিপিবিলাক বনায় ইমান ধুনীয়াকৈ প্ৰেজেণ্ট কৰে ইমান সুলকে কথাখিনি কয় তেওঁ ভিডিঅ'খিনি চাই পেলাই মই ভাল পাওঁ আৰু কিছুমান ভিডিঅ' চাই পেলাই মই ভাল পাওঁ গেট ৰেডি উইথ মি বুলি কিছুমান মহিলাই ভিডিঅ' বনায় ইমান ধুনীয়াকৈ সাজোন কাচোন কৰি মেচিং কৰি কাপোৰবিলাক ইমান ধুনীয়াকৈ এটা ভিডিঅ' ক্ৰিয়েট কৰি পেলাই দিয়ে চাই পেলাই বহুত ভাল লাগে মই ভাবোঁ মইতো তেওঁলোকৰ দৰে বনাব নোৱাৰোঁ মল্লিকা কলিতা বাৰ দৰেও বনাব নোৱাৰোঁ আৰু বেলেগ মহিলাসকলৰ দৰেও মই কেতিয়াও বনাব নোৱাৰোঁ মই কি বনাব পাৰিম চববিলাক মিলাই মেলি মই ভাবিলোঁ মই গেট কুক উইথ মি বুলি ভিডিঅ' এটা বনাওঁ গেট কুক উইথ মি বুলি ভিডিঅ' বনাওঁ বুলি মই ল'লোঁ হয় কিন্তু এতিয়া মই কি কুক কৰি দেখাম মইতো মল্লিকা কলিতা বাৰ দৰে ইমান টাফ ৰেচিপিবিলাক বনাব নোৱাৰোঁ মইতো ইজি কিবা এটাই ল'ব লাগিব ন সেই বুলি ভাবি থাকোঁতে ছোৱালীয়ে ঘপকৈ ক'লে মা মই মেগী খাওঁ ব্ৰেইনত আহি গ'ল মেগীকে বনাই পেলাই দেখাওঁ একেবাৰে ইজি 2 মিনিট মে বন যাতে সেই মেগী একেবাৰে ইজি গতিকে মই আজি মেগী বনাই পেলাই দেখাওঁ মই কেনেকৈ মেগী বনাওঁ আপোনালোকে আজিকালি চাই থাকক প্ৰথম কথা মেগী বনাবলৈ হ'লে প্ৰথমতে আপোনাৰ ওচৰত এটা মেগী পেকেট থাকিবই লাগিব এইটো একেবাৰে এচেঞ্চিয়েল থাকিবই লাগিব মেগী বনাবলৈ হ'লে তাৰপিছত মেগীটো আপুনি খুলিব লাগিব ইয়াৰ ভিতৰত এটা পেকেট থাকে মছলা পেকেট এই পেকেটটো অত্যন্ত জৰুৰী মেগীটো টেষ্টফুল কৰিবৰ কাৰণে আৰু মেগীখিনি এনেকৈ লৈ পেলাই প্ৰথমতে লাগিব এখন প্লেটখনত আপুনি মেগীবিলাক এনেকৈ টুকুৰা টুকুৰকৈ গুড়ি কৰি ভাঙি পেলাব নহ'লে বেলেগৰ কি হয় নাজানো খাওঁতে মোৰ কিবা কেঁচু খোৱা নিচিনা লাগিলে এনেকৈ ওলমি থাকিলে কেঁচু খোৱা নিচিনা লাগে সেইকাৰণে মই এইবিলাক চব টুকুৰা টুকুৰকৈ ভাঙি সৰু সৰু গুড়া কৰি লওঁ তাৰপিছত আপোনালোকক লাগিব এখন কেৰাহী এই কেৰাহীখন দেখি আকৌ আপোনালোকে নাহাঁহিব ইমান ক'লা কেৰাহী হাঁহিলে আপোনালোকৰহে দাঁত ওলাব প্ৰথমতে সুধি ল'ব এই কেৰাহীখনৰ বয়সটো কিমান 2010 আমাৰ এওঁ চাকৰি পাইছিলে এওঁ চাকৰি পৰা 5 বছৰমানৰ আগৰ হয় এইখন গতিকে বয়সটো আপোনালোকে নিজে উলিয়াই ল'ব কেৰাহীখনৰ ই ক'লা হ'বই ইয়াৰ হাঁহিবলগীয়া একো কথা নাইকিয়া এতিয়া মই মেগী বনাওঁ চাই থাকিব গেছটো জ্বলাবই লাগিব গেছটো জ্বলাই দিলোঁ এতিয়া কেৰাহীখন গৰম হ'লে আমি অকণমান সময় ৱেইট কৰিব লাগিব গৰম হোৱাই নাই কি কৰিব ৰৈ থাকিব লাগিব আপোনালোক অলপ সময় ল'ব মই আগতেই গৰম কৰি ল'ব লাগিছিলে কেৰাহীখন আচলতে এনেকুৱা ভিডিঅ' প্ৰথম বনাইছোঁ যে সেইকাৰণে নাজানো এতিয়া কেৰাহীখন গৰম হওঁতে অকণমান টাইম লাগিব ৰখি থাকক আৰু আপোনালোকে দেই শুকা গৰম হওক হৈছে দেই গৰম তেল দিব পৰা হৈ গ'ল এতিয়া মই ইয়াতে দি দিম তেল এতিয়া আকৌ তেল গৰম হোৱালে ল'ব লাগিব আপোনালোকো ল'ব লাগিব ৰৈ থাকক গৰম তেলটো গৰম নোহোৱাকৈ আকৌ আপুনি মেগীবোৰ ইয়াত দি নিদিব বা বেলেগ কিবা বস্তু যদি চব্জি পাচলি কিবা দিওঁ বুলি ভাবে সেইবিলাক ইয়াত দি নিদিব তেলটো গৰম নহ'লে কিবা বেয়া বেয়া গোন্ধায় আগতে আচলতে কেৰাহী গৰমেই কৰি ল'ব লাগিছিলে আৰু আগতে তেলো গৰমেই কৰি ল'ব লাগিছিলে মই নেক্সট টাইমৰ পৰা মোৰ এনেকুৱা ভুল নহয় হা ধোঁৱা ওলাইছে গৰম হ'ল অকণমান ল'ব এতিয়া এই মেগীখিনি যে এই মেগীখিনি ইয়াত দি দিম গেছটো অকণমান কমাই দিব লাগিব নহ'লে দিয়ে যাব তেলতে অকণমান মেগীখিনি ভাজিম এনেকৈ মেগীখিনি অকণমান ভাজিম ঠাণ্ডা পানী লাগিব অলপ ৰ'ব ঠাণ্ডা পানী আহি গ'ল মছলা পেকেটটো দিবলৈ থাকি গ'ল এই মছলাটো যে নিদিয়াকৈ নাথাকিব দেই এই মছলাটো দিলেহে অকণমান টেষ্ট হয় নহ'লে যে একদম ফিকা ফিকা হ'ব মছলা দি দিলোঁ মছলা দি অকণমান ভাজিম হৈ যাব আৰু বেছি ভাজিব নালাগে এতিয়া পানী দি দিম এতিয়া উতলি পেলাই এইখিনি সিজি যাব সিজি গ'লে মেগী হৈ যাব ইয়াত আপুনি চব্জি পাচলি চববিলাক দি দিব পাৰে যি মন যায় যদি আপুনি কেৰেলা দি খায়ো ভাল পায় তেতিয়াহ'লে আপুনি কেৰেলা দিও খাব পাৰে যদি আপোনালোকে খাই ভাল পায় কেৰেলা হৈ গ'ল আৰু নেদেখাওঁ আৰু মানে কি বনাই মেলি নেদেখাওঁ সেইটো আৰু মেগী বনাই হ'লে কেনেকুৱা হয় আৰু সেই তেনেকুৱাই হ'ব আৰু খাইতো আৰু নেদেখাওঁ পিছত খাই পেলাই দেখাম পিছত
মোক যদি হৈ যায় কোনে ৰিস্ক ল'ব, মোক যদি লাগে কোনে ৰিস্ক ল'ব। গতিকে ইমানখিনি মই এনেকৈ মেগী বনাওঁ। এইটোৱে মোৰ মেগী বনোৱা ৰেচিপি। যদি চাই ভাল লাগিলে এনেকৈ বনাবা।